Hello friends, welcome back to my first channel Udiptos Vlog. আজি মই আপোনালোকক 5টা অদ্ভুত এমেজিং ফ্যাক্ট ক'বলৈ ওলাইছো যিটো দেখি আপোনালোকে নিশ্চয় আকৰ্ষিত হৈ উঠিব। তো বলক আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে মোৰ ভিডিওটো চাই যদি ভাল পায় তেনেহ'লে ভিডিওটো লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই আৰু আগন্তলৈকে এনেকুৱা সুন্দৰ ভিডিও বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। তো আজি আমাৰ এই ভিডিওটোৰ প্ৰথমটো এমেজিং ফ্যাক্ট হ'ল যে ৰল্ফ বুকেজ নামৰ এজন মানুহক পৃথিৱীৰ আটাইতকৈ ভয়ানক ব্যক্তি বুলি কোৱা হয়। তেওঁ তেওঁৰ শৰীৰত সৰ্বাধিক মডিফিকেশ্যন কৰোৱাৰ বাবে তেওঁক 2010 চনত গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ পাবলৈ সক্ষম হৈছে। 2 নম্বৰটো ফ্যাক্ট হৈছে গোটেই পৃথিৱীখনৰ ভিতৰত জানুৱাৰী 2021 চনত 4.66 বিলিয়ন মানুহে ইণ্টাৰনেটৰ লগত জড়িত হৈ আছে। 3 নম্বৰটো ফ্যাক্ট হ'ল 2020 চনলৈকে গুগলত প্ৰায় 28 বিলিয়ন ফটো আৰু ভিডিঅ' প্ৰতি সপ্তাহে গুগল ছাৰ্ভিচত আপলোড কৰা হয় আৰু 4 ট্ৰিলিয়নতকৈও বেছি ফটো ইয়াত ৰখা হৈছে। 4 নম্বৰ ফ্যাক্টটো হৈছে কিটিছ হগনোজ নামৰ বাদুলিটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মেমেল অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ সৰু স্তন্যপ্ৰাণী। এই বাদুলিটো 1.1 ইঞ্চৰ পৰা 1.3 ইঞ্চ অৰ্থাৎ 2.8ৰ পৰা 3.3 চেণ্টিমিটাৰলৈকে ডাঙৰ হয়। 5 নম্বৰ ফ্যাক্টটো হৈছে হেনৰি মিচেল নামৰ মানুহজনে প্ৰথম পৰীক্ষা অৰ্থাৎ ফাৰ্ষ্ট এক্সামৰ নিয়মসমূহ উলিয়াইছিল আৰু প্ৰথম পৰীক্ষাটো পাতিবৰ বাবে সক্ষম হৈছিল। কাৰণে এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু মোৰ আপোনালোকৰ এটা বিশেষ অনুৰোধ যে আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিওটো লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই কিবা ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে একদম ফাৰ্ষ্টতে নটিফিকেশ্যন পায়। তো লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক।